মাঘৰ দোমাহীৰ দিনা কোনে কোনে বাৰু জাল খায়? আমি প্ৰতি বছৰে জাল খাওঁ। আমাৰ ইয়াত জাল খোৱা নিয়ম। জালৰ আঞ্জাখনত আছে ভেদাইলতা, মানিমুনি, বনধনীয়া, ফুট জলকীয়া, তাৰপাছত গোলমৰিচ আৰু এয়া হ'ল মুৰ্গীৰ মাংস। লগতে এটা নতুন আলুও সৰু সৰুকৈ কাটি দিছোঁ, যিহেতু আলু খাবলৈ খুবেই ভাল পাওঁ। আৰু খুব একদম জ্বলা কৰি বনাইছোঁ আজি। যিহেতু জাল, সেইকাৰণে জ্বলা হ'বই লাগিব। আৰু মাঘৰ মাহত এনেকৈ জাল খালে হেনো গাঁৱত থকা বিষ বেমাৰবোৰ আঁতৰি যায়। সেইকাৰণে প্ৰতি বছৰে যিহেতু নিয়মটো পালন কৰোঁ, এইবাৰো পালন কৰিছোঁ। আজি একেবাৰে ঠাণ্ডা ঠাণ্ডা বতৰত জ্বালা খাবলৈ খুবেই মন যায়। কিন্তু বেলেগ জ্বলা একো দিয়া নাই, যিহেতু পেটৰ অসুখ হ'ব পাৰে। কেৱল গোলমৰিচ দিছোঁ আৰু কেইটামান ঘৰৰে খুট জলকীয়া আছিল। যিহেতু খৰালি মাহত খুট জলকীয়া নালাগে, 5-6টামান আছিল, তাকে দি দিছোঁ।